প্রিয় দর্শক মোর পিছফালে দেখা পাচ্ছেন এক লাক্সারি ব্যয়বহুল বাস। এই বাসখন আমার বিশ্বনাথ চালিত মাহি ট্ৰেভেলছ আৰু এই বাছখন আজি 18 বছৰ ৰাইজৰ সেৱাত আছে। এই বাছখনত 9ৰ ওপৰত 9 সাজত সজাইছে, ভিতৰত আছে ৱাশৰুম, উন্নত মানদণ্ডৰ 9ৰ ওপৰত সজাইছে। আৰু কি সুবিধা আছে আহক বাছৰ ভিতৰলৈ যাওঁ। মাহি ট্ৰেভেলছৰ ভিতৰ পিনে সোমাই গৈ আছোঁ। আপোনালোক চাব কি এক আটক ধুনীয়া 9ৰ ওপৰত সজাইছে মাহি ট্ৰেভেলছ। বিশ্বনাথ চাৰিআলিৰ পৰা গুৱাহাটীলৈ যিসকল যাত্ৰীয়ে সদায় গুৱাহাটী অহা যোৱা কৰে তেখেতৰ কাৰণে সুবিধাৰ এখন বাছ, যাত্ৰীবাহী বাছ, বিলাসী বাছ বুলি ক'লেও ভুল নাই, লাক্সাৰি বাছ। আহক ভিতৰ পিনে সোমাই যাওঁ। দেখিলে মানে কিছু এটা ভাল লাগে, চাওক কি ধুনীয়া, মানে চ' ছুপাৰ। 2x1 চিট আছে, 2x1 চিট। এইবিলাক চালে একদম নতুন। যিসকল যাত্ৰীয়ে বিশ্বনাথ চাৰিআলিৰ পৰা গুৱাহাটীলৈ অহা যোৱা কৰে তেখেতসকলৰ কাৰণে সুখবৰ। মাহি ট্ৰেভেলছ ইয়াত 2x1 চিট আছে, 30টা চিট আছে, 30টা চিট। আৰু স্লিপাৰ আছে ইয়াত, ফেমিলি স্লিপাৰ আৰু ছিংগল স্লিপাৰ। আৰু স্লিপাৰত 15টা চিট আছে। আৰু চিটবিলাকে চাব চাওক কি সুন্দৰ। আৰু এই বাছখনৰ এখন বিশেষত্ব আছে। আপুনি যে যাত্ৰা কৰাৰ সময়ত আপোনাৰ যদি পেচাব পায়খানা লাগে, এই বাছৰ ভিতৰতে আপুনি পেচাব পায়খানা কৰিব। ৱাশৰুম আছে, এই ৱাশৰুম কেবিনৰ সন্মুখতে এই ৱাশৰুম। বিশ্বনাথ চাৰিআলিত প্ৰথমবাৰ এইখন বাছ মাহি ট্ৰেভেলছৰ ৱাশৰুম থকা বাছ। এয়া চাব এই ৱাশৰুম। দাদা এইটো ফেমিলি স্লিপাৰ ন? এইটো ফেমিলি স্লিপাৰ আৰু এইটো ছিংগল লেডিছৰ, মানে চিট আছে 30টা আৰু আপোনাৰ স্লিপাৰ আছে 15টা। ৰাতিপুৱা 6:30 বিশ্বনাথ চাৰিআলিৰ পৰা গাড়ী এৰি দিয়ে গুৱাহাটী অভিমুখে, আৰু গুৱাহাটীৰ পৰা পুনৰাই বিশ্বনাথ চাৰিআলিমুখে আহে 2:15। বন্ধুসকল, আপোনালোকে যদি গুৱাহাটীলৈ যাত্ৰা আৰম্ভ কৰিম বুলি ভাবিছে, মাহি ট্ৰেভেলছৰ জৰিয়তে যাব। আপোনালোকৰ কণ্টেক্ট নম্বৰ স্ক্ৰীনত দিয়া আছে, আপুনি অনলাইন বুক কৰিব পাৰিব আৰু কণ্টেক্ট নম্বৰ জৰিয়তে বুক কৰিব পাৰিব। আৰু এই মাহি ট্ৰেভেলছৰ পৰিচালকৰ লগত কথা পাতিম। আহকচোন, আমাৰ সকলোৰে পৰিচিত আবুজা ঘাটতে ডাঙৰ দীঘল আছে আমাৰ লগতে। যিসকলে বহুত দিনৰ পৰা দেখা নাই তেওঁলোকে ভিডিঅ'ৰ জৰিয়তে দেখা পাব। এচাক দেখিলে চিনি পাব আবুজান, তেখেতৰ পৰা শুনি লওঁ আহক। মাহি ট্ৰেভেলছ আপোনাৰ ৰাতিপুৱা 6:30 ইয়াৰ পৰা যায় বিশ্বনাথ চাৰিআলিৰ পৰা। খানাপাৰা আপোনাৰ 11:25। স্লিপাৰ আছে 15টা আৰু আপোনাৰ চিটাৰ হৈ গ'ল 34। বন্ধুসকল, মাহি ট্ৰেভেলছৰ মোৰ এই ভিডিঅ'টো যদি ভাল লাগে লাইক এটা কৰি গঠনমূলক কমেণ্ট কৰি যাবলৈ আশা ৰাখিলোঁ। আৰু পাৰিলে আপুনি ভিডিঅ'টো বেছি বেছিকৈ শ্বেয়াৰ কৰিব, আনও চাবলৈ সুবিধা পায়। আৰু সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে আপোনাক সকলোকে অশেষ ধন্যবাদ। জয় হিন্দ, জয় আই অসম।